নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোলৈ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে যেটো জৱাহৰ নৱোদয় বিদ্যালয় চমুকৈ JNB বুলি কওঁ সেই পৰীক্ষাৰ যেটো অনলাইন এপ্লিকেশ্যন মুকলি কৰি দিছে আপোনালোকৰ 3 জুন তাৰিখে অনলাইন যেটো ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে যিবিলাক ষ্টুডেণ্ট এতিয়া বৰ্তমান ক্লাছ 5ত পঢ়ি আছে সেইবিলাক ষ্টুডেণ্টৰ বাবে জৱাহৰ নৱোদয় বিদ্যালয় পৰীক্ষা পাতিব তাৰ যদি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে এই ভিডিঅ'টো যদি আপোনালোকৰ পেৰেণ্ট বা অভিভাৱকসকলে চাই আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবেও যদি ষ্টুডেণ্টে চাই আছে তেতিয়াহ'লে একো নাই আপোনালোকে কিছুমান ডিটেইলছ মনত ৰাখিব লাগে বুলি মই ভাবোঁ যিকেইটা ইম্পৰ্টেণ্ট ডেট অনলাইন এপ্লিকেশ্যনৰ এণ্ডিং ডেট কেতিয়া অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট আছে তাৰপিছত কি ডকুমেণ্ট লাগিব আৰু কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব অথবা আপোনালোকৰ যিটো ষ্টুডেণ্টৰ এজ লিমিটটো কিমান হ'ব লাগে আৰু কিমানবাৰ যিটো নৱোদয় পৰীক্ষা দিব পাৰে তাৰ বিষয়ে এই ভিডিঅ'টো আপোনালোকক বিতংভাৱে জনোৱা হ'ব গতিকে ভিডিঅ'টোৰ এণ্ডলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ যিটো নৱোদয় পৰীক্ষাৰ এণ্ট্ৰেন্স টেষ্ট সেইটো আপোনালোকৰ 13 ডিচেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হ'ব 11:30 বজাৰ পৰা অনুষ্ঠিত হ'ব 13 ডিচেম্বৰ 2025 আৰু আপোনালোকৰ যিটো অনলাইন লাষ্ট ডেট সেইটো আপোনালোকৰ 29 জুলাই 29 জুলাই 2025 গতিকে এই ডেটটো আপোনালোকে মনত ৰাখি থৈ দিব আপোনালোকে যদি জানিব বিচাৰে এক্সাম যেটো এন্ট্ৰেন্স টেষ্ট পাতিব 13 ডিচেম্বৰ তাৰিখে 13 ডিচেম্বৰ 2025 তাৰিখে সেইটো এক্সাম কি ভাষাত কুৱেশ্যন পেপাৰ দিয়ে তাৰ বিষয়ে অলপ অৱগত কৰোঁ বুলি ভাবিছোঁ এটা আপোনালোকৰ ইংলিছ হিন্দী আছামিজ বড়ো গাৰো তেনেকা কেইবাবিধো প্ৰকাৰৰ লেংগুৱেজ পাব কিন্তু মেইন লেংগুৱেজ কিটা আপোনালোকৰ ইংলিছ আছামিজ হিন্দী এই তিনটাও আপোনালোকে পাই যাব এতিয়া এটা ইম্পৰ্টেণ্ট কথা আহি গৈছে যিটো ষ্টুডেণ্টৰ এজ লিমিট সেইটো বিচাৰে এজ লিমিটটো কিমান হ'ব লাগিব 1 মে অফ 2014 যিটো ষ্টুডেণ্টৰ জন্ম 1 মে অফ 2014 তাৰিখৰ আগত হ'ব নালাগে আৰু যিটো পাছত 2016 31 জুলাই 31 জুলাই 2016 তাৰিখৰ পাছত হ'ব নালাগে মানে সিহঁতৰ ভিতৰত থাকিব লাগে 2014 আৰু 2016 চনৰ ভিতৰত আপোনালোকৰ যিটো ডেট অফ বাৰ্থটো থাকিব লাগে আৰু যদি কিছুমানে জানিব বিচাৰে যেটো নৱোদয় পৰীক্ষাটো কিমানবাৰ এটেম্প কৰিব পাৰে সেইটো অনলি এবাৰহে এটেম্প কৰিব পাৰে যদি আপুনি বা আপোনাৰ ষ্টুডেণ্ট বা আপোনাৰ ল'ৰা ছোৱালী ক্লাছ 5ত আছে তেতিয়াহ'লে 6ৰ এডমিশ্যনৰ বাবে ক্লাছ 6ৰ এডমিশ্যনৰ বাবে আপোনালোকে নৱোদয় পৰীক্ষাটো এবাৰহে দিব পাৰে তাৰপিছত এটা কথা আহি গ'ল নৱোদয় পৰীক্ষা যেটো JNB বুলি চমুকৈ কোৱা হয় সেইটো এণ্ট্ৰেন্স কিয় অল ইণ্ডিয়াত এটা বিশেষ পৰীক্ষা হিচাপে পতা হয় সেইটো কিছুমান তাত বেছি সুবিধা আছে মানে আপোনাৰ যিটো পঢ়িবলগীয়া খৰচ সেই গোটেইকেইটা JNB নিয়ন্ত্ৰণ কৰিব আৰু এটা স্পেচিয়েল কথা আপোনালোকক কৈ দিব বিচাৰিছোঁ ক্লাছ 10ৰ পৰা যিটো 12 9 10 11 12 সেইটো সিহঁতে মনলি 600 টকা এটা ফিজ লয় যিটো ইউনিফৰ্ম ফিজ বেলেগ ফিজ তেনেকৈ লয় কিন্তু ক্লাছ 6 আপ টু ক্লাছ 8 সিহঁতে ফ্ৰী খোৱা বোৱা ফ্ৰী ইউনিফৰ্ম ফ্ৰী তাৰপিছত আৰু বহুতো কিছুমান কিতাপ পত্ৰ বহি গোটেইকেইটা ফ্ৰী কৰি দিয়ে আৰু সিহঁতৰ হোষ্টেল থাকে গতিকে এনেদৰে আপোনালোকৰ যিটো সন্তান বা ল'ৰা ছোৱালীক ফ্ৰীকৈ পঢ়াব পাৰে যদিহে JNBত চিট পায় গতিকে JNB আপোনালোকৰ আমাৰ অসমত আছে 28খন তাৰপিছত
এটা নতুনকৈ এড হৈছে 28+1 এতিয়া 29 হৈছেগৈ তাৰপিছত এক্ৰছ দ্য ইণ্ডিয়া চাব গ'লে 654 JNB স্কুল আছে গতিকে অসমতো 29টামান আছে গতিকে এয়া আছিল যিটো JNB 2025 অনলাইন আবেদনৰ বাবে কিছুমান জানিবলগীয়া ইনফৰমেশ্যন তাৰপিছত আপোনালোকৰ এটা ৰিমাইণ্ডাৰ মনত ৰাখিব 29 জুলাই তাৰিখে আপোনালোকৰ যিটো অনলাইনৰ লাষ্ট ডেট আছে গতিকে তাৰ আগতে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব যদিহে আপোনাৰ সন্তানক JNB এণ্ট্ৰেঞ্চ টেষ্ট দিয়াব বিচাৰে গতিকে আজিৰ ভিডিঅ'টো এয়া আছিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ